নমস্কাৰ বন্ধুসকল, মই বানেশ্বৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি ঢোলৰ অংগসমূহৰ বিষয়লৈ কিছু কথা জানো আহক। বন্ধুসকল, যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো টিপি থ'ব, লগতে এটা লাইক কৰি দিব। আহক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এক নম্বৰতে হ'ল তালি, যিটো আমি বাওঁ হাতেৰে বজাওঁ, সেইটো হ'ল তালি। তাৰপাছতে বন্ধুসকল, 2 নম্বৰতে হ'ল কাটনি চাল। তালিটোৰ যিটোত এটা ঘে থাকে, মই কাঁচিনে দেখাই আছোঁ, এইটো কাটনি চাল বুলি কয়। তাৰপাছতে বন্ধু 3 নম্বৰতে হ'ল কোৰল, যিটো আমাৰ বৰতিখিনি লগোৱা হয়, কিনাৰত এডাল ঘে থাকে, সেইটো কোৰল বুলি কোৱা হয় বন্ধুসকল। তাৰপাছতে বন্ধুসকল আমি চাম 4 নম্বৰত আমি বন্ধুসকল এয়া দেখিছে, 4 নম্বৰত বন্ধুসকল বৰতি। গোটেই দুই চাইডৰ চালখিনি যিটো টানা হয়, সেইটোক আমি বৰতি বুলি কোৱা হয়। তাৰপাছতে বন্ধুসকল 5 নম্বৰতে হ'ল মলুৱা, যিটো মাৰিয়ে কোবোৱা ছাইডটো কোবনি বুলি কয়। কোবনি ছাইডটো যিটো খাওঁতে সেইটো মলুৱা বুলি কয়। 6 নম্বৰত বন্ধুসকল কণাৰী বুলি কয়, যিটো আমাৰ ৰছীডাল বন্ধা হয়, আমি ডিঙিত ওলোমাই ল'বলৈ যিডাল ৰছী বন্ধা হয়, সেইটো কণাৰী বুলি কোৱা হয়। তাৰপাছতে বন্ধুসকল 7 নম্বৰতে কণাৰী জৰি, যিডাল ৰছী আমি ডিঙিত ওলোমাই লওঁ ঢোলটো, সেইটো কণাৰী জৰি বুলি কয়। মই কাঁচিনে দেখুৱাই আছোঁ বন্ধুসকল। 8 নম্বৰতে হ'ল বন্ধুসকল ঢোলৰ মাৰি। এই মাৰিডালে আমি ঢোলৰ ৰগৰ দিয়া হয়। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে আছে। যদি ভাল লাগিলে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব